रे ना खाइते बनायो मलाई तिम्रो नजरको तीरले खाइते बनायो मलाई तिम्रो नजरको तीरले मर्छु क्या हो म साँच्चै तिम्रो मायाको पीरले बहुत बहुत एकदम मैं खुशी एकदम प्राउड ऑफ फुड এই মোৰ আজি কেইবাদিন নহয় বছৰ আজি 9-10 বছৰ হৈ গ'ল এইটো প্ৰচেছত মই যোৱা তো এই প্লেটফৰ্মটো আমাৰ মাত্ৰ দাদাই দিব পৰা হৈছে আমাৰ ৰোহিত সোণাৰে একদম দিন ৰাত এক কৰি দিছে একদম ফুল কষ্ট এজনৰে আজি কাৰণতে এইটো বস্তুটো হ'ব পাইছে গীত এটা ৰিলিজ কৰিব পালোঁ বহুত একদম খুশি অসমবাসী ৰাইজক এইটো আকৌ গীতটো এইটো কেনেকুৱা কি লাগে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব নেক্সট টাইম আকৌ আগবাঢ়ি যাম নতুন বস্তুকেইটা ওলাব যাম এইটো আশা আছে এটা মোৰ চেনেলটো এতিয়া মোৰ নিজৰ চেনেল ৰাজু শংকৰে বুলি আছে এইটো মিউজিক ৱৰ্ল্ড এইটো নিজৰ এতিয়া চেনেল হয় মোৰ ইউটিউব চেনেল মোৰ গানটো পাই অভিনয় নবীন দেউৰী এতিয়া প্ৰথম কথাটো গোৰ্খালী গীত আমাৰ এতিয়া বৰ্তমান সময়ত সেইটো প্ৰথম বুলি নহয় আচলতে অসমত হৈ আছে গান কিন্তু আমাৰ ইয়াত ভাল প্লেটফৰ্মটো নাই আমি ধৰক আমাৰ যিখিনি গোৰ্খা আৰ্টিষ্টবিলাক আছে ল'ৰা ছোৱালীবিলাক তো আমি যদি বাহিৰত কৰিব যাওঁ বহুত এক্সপেঞ্চিভ হয় বেছি খৰচী কিন্তু আমি চব সাধাৰণ ল'ৰা ছোৱালীবিলাকে কৰিব নোৱাৰে এতিয়া বহুত কষ্ট কৰি এই চিম্পল মই শুনিবলৈ বেয়া নাপাব যে দুখীয়া ঘৰ বুলি মই ক'ব বিচৰা নাই সি সেনেকৈ সৰু ঘৰৰ পৰা ওলাই আহি কষ্ট কৰি সি বিদেশত আছিল কেইবছৰমান থাকি কষ্ট কৰি তাৰ গান গোৱা হেঁপাহ সি গান কৰি মোক আজি প্ৰায় 1 বছৰ 1.5 বছৰৰ পৰা মোৰ লগত কথা পাতি আছিল গান এটা কৰিম দাদা আপুনি হেল্প কৰিব মই কৈছোঁ আহক কাৰণ মই নিজেও গোৰ্খা সম্প্ৰদায়ৰ ল'ৰা শদিয়াত মোৰ ঘৰ মই ইয়াত আহিছোঁ মই সেনেকৈ কষ্ট কৰি ছাপৰ্টত মই কৈছোঁ তাক যিখিনি পাৰোঁ হেল্প কৰিম আৰু গানটো নেপালত কৰিছে গোটেই অডিঅ'টো প্ৰডাকশ্যনটো তাত CL শৰ্মা বুলি মিউজিক ডাইৰেক্টৰ তেখেতে লিখিছে সুৰ কৰিছে তাৰপিছত সি গাইছে ৰাজু শংকৰে তেওঁৰ নাম আৰু ইয়াত আমাৰ কোৰিঅ'গ্ৰাফ কৰিছে বিমল বৰা অসমৰ খুব ভাল কোৰিঅ'গ্ৰাফাৰ আৰু মণিদাই এডিট কৰিছে আমাৰ পৃথিৱীৰাজ এই তেওঁ কেমেৰা কৰিছে মুনে আৰু বাকী এক্টৰ আছে নবীন দেউৰী আৰু দিগাংগনা বৰা দিগাংগনা বৰা গতিকে আপোনালোকক এটা আহ্বান কৰোঁ আমি যেনেকৈ ইয়াত মিলা প্ৰীতিৰে থাকোঁ আমি আটাইবিলাকে সেনেকৈ আমাৰ গীতটো গোৰ্খালী গীত এটি ধুনীয়া গীত তাৰ শুনি দিব আৰু তাৰ এটা প্ৰথম ইউটিউব চেনেল এটা ৰাজু শংকৰে বুলি ৰাজু শংকৰে মিউজিক ৱৰ্ল্ড বুলি এটা ইউটিউব চেনেলটো কৰি দিছোঁ তাতে আপোনালোকে শুনিব কেনে পালে জনাব তাক আশীৰ্বাদ কৰিব তাক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাক অলপ আশীৰ্বাদ দিব সেইখিনিয়ে মোৰ ফালৰ পৰা থেংক ইউ ৰাজ্যত নেপালী গীত এটা জনপ্ৰিয় কৰাৰ বাবে প্ৰত্যাহ্বান কেনেকুৱা ফেচ কৰিব ফেচটো আচলতে চেলেঞ্জ এটা হয় ডাঙৰ কাৰণ আমি মেক্সিমাম নেপালৰ গানহে শুনো নেপালী গীত বুলি ক'লে নেপালৰ গানহে শুনো আমি আৰু তাত সেইটো কোৱালিটি তেওঁলোকে মেইনটেইন কৰিব পাৰে তেওঁলোকৰ লিৰিকেলি হওক মিউজিকেলি হওক এই চাউণ্ড হওক গোটেই বস্তুটো তেওঁলোকৰ হাতত আছে আমাৰ ইয়াত সেইখিনি সুবিধা নাই অসমত কৰিবলৈ কিন্তু আমি এতিয়া তথাপি সাহসটো কৰিব লাগিব গীতবিলাক কৰিবলৈ আমি যেনেকৈ আমি এতিয়া সেই অৰিজিনেল যিটো বস্তু আমাক লিৰিকেলি আমি ইয়াতো পাওঁ আমাৰ এতিয়া মানুহবিলাক ওলাই আহিব লাগিব বিশেষকৈ কওঁ আমাৰ গোৰ্খা সম্প্ৰদায়ৰ যিখিনি মানুহ আছে ভাল মানুহ যিবিলাকে মনটো অলপ উদাৰ কৰক আপোনালোকে মনটো লাগে সাহসো লাগে এনেকৈ আৰ্টিষ্টবিলাকক হেল্প কৰক যিকোনো ক্ষেত্ৰত সহায় কৰক আপোনালোকে যদি ছাপৰ্ট দিয়ে নিশ্চয় বহুত ধুনীয়া ইণ্ডাষ্ট্ৰি এটা হ'ব আমাৰ গোৰ্খাসকলৰ ভাল টেলেণ্ট আছে অসমত গোৰ্খা বুলি কোৱা নাই সকলো বিভিন্ন ধৰণৰ টেলেণ্ট আছে কিন্তু আমাৰ বিশেষকৈ এইটো প্ৰথম গীত যেতিয়া তেওঁ তো গতিকে আহ্বান এইটো জনাম তেওঁলোকে ছাপৰ্ট কৰক তেওঁ যিমান পাৰে ছাপৰ্ট কৰক তেওঁ আগবাঢ়ি যাওক সেইটো বিচাৰোঁ আৰু প্ৰথমে আমাৰ ৰাজু শংকৰে ভাইটিক মানে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেত আমি লগতে থাকোঁ পদুমপথাৰ গাঁও এটা সৰু গাঁও একদম গোলাঘাটৰ দুৰ্গম এলেকাত আমি বসবাস কৰোঁ য'ত আমাৰ গোৰ্খা প্ৰায় 250 ঘৰ তাত বসবাস কৰে সেই গাঁৱৰ পৰা তেওঁ বিলং কৰি তেওঁ বহুত আগৰ পৰা সংগীত জগতত তেখেতে যথেষ্ট চেষ্টা কৰে আৰু দুৰ্গা পূজা তেনেকা লক্ষী পূজা সৰু সৰু প্ৰগ্ৰামখিনিত তেখেতে মানে গীত হৰাই আগবঢ়াইছিল আৰু আমি তেখেতক কৈছোঁ তুমি ধুনীয়া
এটা এলবাম কৰিব পাৰা আৰু তুমি সংগীত জগতত আগবাঢ়ি যাব পাৰা আৰু যিকোনো তোমাৰ এই সংগীত জগতত আগবঢ়াৰ ক্ষেত্ৰত যিকোনো প্ৰকাৰৰ সুবিধা লাগে সহযোগ লাগে আমি পদুমপথাৰ গাঁওবাসী হয় বা গোৰ্খা পৰিয়ালৰ এটা ধৰক বন্ধুত্ব হিচাপে হওক আমি যিকোনো ক্ষেত্ৰত তোমাক মানে সহায় কৰিম বুলি তেখেতক আমি প্ৰতিশ্ৰুতি দিছোঁ সঁচাকৈ আজি তেওঁৰ যিটো এলবাম গোৰ্খা এটা ধৰক সংগীতেৰে যিটো তেখেতে মানে ট্ৰেডিশ্যনেল যিটো মানে মেইনটেইন কৰি আজি যিটো মানে গানৰ শৰাই আগবঢ়াইছে অসমবাসীলৈ আমি সঁচাকৈ সুখী হৈছোঁ আৰু আমি আহ্বান কৰিছোঁ আকৌ এনেধৰণে আকৌ ধৰক ডেভেলপ কৰক আৰু সংগীত জগতত আগবাঢ়ি যাওক আমি আশীৰ্বাদ কৰিছোঁ আৰু সকলো অসমবাসীক অনুৰোধ জনাইছোঁ যে আমাৰ ৰাজু শংকৰ ভাইটিৰ গীতটো সকলোৱে চাই দিয়ক তেখেতক মৰম কৰক আশীৰ্বাদ কৰক আৰু লাইক কৰক শ্বেয়াৰ কৰক তেখেতক আৰু ভৱিষ্যত এই সংগীত জগতত আগুৱাই নিবৰ কাৰণে সকলোৱে সহায় কৰক সেইখিনি মই অসমবাসীলৈ অনুৰোধ জনাইছোঁ